Hello everyone, welcome back to my another mini vlog. প্ৰথমে বাকে দেখাইছো দেই আমি আহিছো আজি বাহঁতৰ আগতে ৰুমমেট যিকেগৰাকী বা আছিলে বাহঁতৰ ৰুমত আসলতে আমি থকাকে আহিছো কাৰণ আমাৰ কলেজত এডিআৰই এক্সামৰ চেণ্টাৰ পৰিছে আৰু তললে আমি নামি আহিবলৈ আমাৰ অলপ প্ৰবলেম হ'ব খোৱা বোৱাটো মানে অকনমান টাইম টেবুলটো ইফাল হ'ব আৰু সেইবাবে আমি বাহঁতৰ ৰুমত থাকিব আহিলো এইফালে বায়ে চাহ বনাইছে আৰু সেইফালে বায়ে মেগী বনাইছে দেখিছেনে আসলতে মেগী আৰু চাহ দুইটা একেলগে খোৱা হ'ব পাৰে খুব বেছি লাজ কৰিছিলে ভিডিঅ' কৰোঁতে খুব কুটনীয়ে মিলি কথা বতৰা পাতিলোঁ তাৰ পাছত ওলালোঁ এইফালে ইভিনিং টাইমত দুটামান আমাৰ বজাৰ কৰিবলগীয়া আছিলে খোজো কঢ়া হ'ল আৰু বজাৰো কৰা হ'ল বজাৰ কৰি অহাৰ পাছত আমি সকলো ভাতত লাগিলোঁ মই কিন্তু একো কৰা নাছিলোঁ দেই সেইটো একদম সঁচা কথা বাহেঁতি লগ লাগি বনাইছে এইফালে বায়ে বনাইছে মাংস দেখিছেনে ইমান ধুনীয়া কালাৰ উঠিছে খাবলৈও বহুত বেছি টেষ্টি হৈছিলে বাৰু আজিলৈ আহিছোঁ দিয়ক বাই লগ পাম নেক্সট ভিডিঅ'ত